নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অতি ভিডিঅ'লৈ গান এটা গাইছোঁ আজি উন্মোচনী অনুষ্ঠান আছে সো গোটেই অনুষ্ঠানটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাই যাব মোৰ ভিডিঅ'টি এগৰাকী উদীয়মান ডেকা গীতিকাৰ আৰু সুৰকাৰ তেখেতৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সকলোৱে হাত তালি দিয়ক ভগৱানে তেওঁক ভাল কৰক এজন উঠি অহা ল'ৰা আমাৰ এই অঞ্চলৰ আমাৰ মাজত উপস্থিত আছে আন এগৰাকী কি বুলি ক'ম মিউজিচিয়ান বুলি ক'ব লাগিব মোৰ মানে ভাতৃ প্ৰতিম আছিলে অনিৰ্বাণ নাথ তেখেতৰ প্ৰকৃততে তেখেতৰ প্ৰচেষ্টাতে আজি আমি গীতটো আমি সকলোৱে শুনিবলৈ পাইছোঁ আমি অনিৰ্বাণ নাথক আমাৰ সন্মুখত পাই খুব আনন্দিত হৈছোঁ আৰু তেখেতক আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতৰ কাৰণে আপোনালোকে হাত তালি দি আশীৰ্বাদ দিবলৈ আশা কৰিছোঁ আমাৰ মাজত উপস্থিত আছে কবিতা চহৰীয়া তেখেত এগৰাকী শিক্ষয়িত্ৰী আমি ধন্যবাদ জনাইছোঁ যে তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে ইয়াৰ কবিতা চহৰীয়া আন এগৰাকী শিক্ষয়িত্ৰী আমাৰ প্ৰকৃততে আমাৰ খুব ওচৰ সম্বন্ধীয় মাকনি ৰাজবংশী আমাৰ বৌ হৈ তেখেতক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ আমাৰ মাজত উপস্থিত আছে 391 নং কাহিতলী নিম্ন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পাপৰি কলিতা বাইদেউ তেখেতক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ আমাৰ মাজত উপস্থিত আছে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক তথা আমাৰ মামা মহেশ্বৰ ৰাজবংশী তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ এতিয়া মই মোৰ ভাতৃপতি তথা আমাৰ এই অঞ্চলৰ এগৰাকী উদীয়মান যুৱক তথা অসম সাহিত্য সভাৰ এগৰাকী বিষয়ববীয়া যুগল মহন্ত তেখেতক অনুৰোধ জনাই তেখেতে পৰৱৰ্তী যি কাৰ্যসূচী আছে সেইসমূহ তেখেতে হাত ধৰিব ধন্যবাদ গীতম বাদ্যম নৃত্যম সংগীতম উচ্যতে অৰ্থাৎ গীত বাদ্য নৃত্য এই তিনিও কলাৰ সমাহাৰক একেলগে সংগীত বুলি কোৱা হয় আৰু আজি আমি ইয়াত সমবেত হৈছোঁ অকল সংগীতৰ বাবে এটি সুন্দৰ অনুষ্ঠান বহাগৰ এটি দুপৰীয়া আৰু এই অনুষ্ঠানটোত আমাৰ মাজত উপস্থিত আছে প্ৰথমতে আপোনালোকৰ চিনাকি হ'লে মোৰ একালৰ শিক্ষাগুৰু অনাতাঁৰ শিল্পী হৰিচৰণ ৰাজবংশীদেৱ তেখেতে যে অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব এই গীতটি আৰু আমি সমবেত হৈছে শুভ ক্ষণত আপোনালোক আটাইৰে শ্ৰীচৰণত মই প্ৰণিপাত জনাইছোঁ আগবাঢ়িব যদিও মোক দিয়া হৈছে কোনো বিশেষ আনুষ্ঠানিকতা হয়তো মই ৰক্ষা কৰি অনুষ্ঠানটো নকৰিম এইকাৰণে আমি নকৰোঁ বুলি ভাবিছোঁ হয়তো আমি কম মানুহ আছোঁ ইয়াত সকলোৰে মনৰ অনুভৱ হয়তো আমি খন্তেক পিছতে বা তাৰ পিছতে কেনেকুৱা অনুভৱ হয় কিন্তু আমি ইজনে সিজনৰ মাজত পাতিম সেয়েহে আজি অনুষ্ঠানটিত আজি বিশেষভাৱে এখন মোৰ হাতত কাৰ্যক্ৰমণিকা হাতত তুলি দিছে সেইখনৰ ইতিমধ্যে প্ৰথম কাৰ্যসূচী হ'লেই এইবাৰ আছে আদৰণি ভাষণ আছে আমাৰ আদৰণি ভাষণ আগবঢ়াব আমাৰ এই পৰিয়ালৰ মুৰব্বী মাননীয় গোপাল ৰাজবংশীদেৱে তেখেত আমাৰ আন্ধেৰিঘাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিলে আৰু এই অনুষ্ঠানৰ লগত আমাৰ এই অঞ্চলত পশ্চিম দৰং অনুষ্ঠান সকলো অনুষ্ঠানৰ লগতে তেখেত জড়িত এগৰাকী বিশিষ্ট সমাজসেৱী তেখেতৰ আজি বাসগৃহত এইদৰে আমি সমবেত হ'ব বাবে আনন্দিত মই তেখেতক আমন্ত্ৰণ জনাইছোঁ আদৰণি ভাষণ আগবঢ়াবৰ বাবে আজি আমাৰ ঘৰত উপস্থিত হোৱা সমূহ ৰাইজলৈ মই মোৰ বহাগবোৰ অলপ নাচিছোঁ আজি আমাৰ সৌভাগ্য বুলিয়ে ক'ব লাগিব আজিৰ সভাৰ উদ্বোধক মাননীয় উদ্বোধক মানে গান উন্মোচক মাননীয় হৰিচৰণ ৰাজবংশীদেৱ আমাৰ মাজত উপস্থিত আছে তেখেতে খন্তেক পিছতে আমাৰ বোৱাৰীয়ে গোৱা গীত এটি
উন্মোচন কৰিব সেই লৈয়ে মই সুখী। তেখেতে আহি আমাৰ মাজত আমাৰ ঘৰত উপস্থিত হৈ যি আমাক আনন্দ দিলে তেখেতলৈ আমাৰ শুভেচ্ছা থাকিল। লগতে নিমন্ত্ৰিত অতিথিবৃন্দৰ ভিতৰত গোটেইখিনিয়ে আমাৰ আত্মীয় মানুহ, পৰিচিত মানুহ সকলোখিনিয়েই আমাৰ কাৰণে আদৰণীয়। বিশেষকৈ মাননীয় বনমাজাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভলেন্দ্ৰনাথ দেৱ, মাননীয় আমাৰ অনিকেত সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বৰ্তমানৰ শিক্ষক কল্যাণ ৰাজবংশী, লগতে আজি আমাৰ সভাৰ আগধৰা যুগল মহন্ত, এজন উদীয়মান যুৱ নেতা, উদীয়মান সাহিত্যিক, আমাৰ সময়তেই যুগল মহন্ত সম্পাদক আছিল আৰু যুগল মহন্তৰ যত্নতেই আমাৰ সাহিত্য সভাৰ কেইবাটিও উল্লেখযোগ্য কাম সম্পন্ন হৈছে। সেইখিনি অৱশ্যে বিতংভাৱে এই সভাত কোৱা নকৰিলোঁ। তাৰপিছতেই হৰিচৰণ ৰাজবংশীদেৱ, তেখেতে ভাল কবিতা লিখে। বৰ্ণদিজাৰত ঘৰ হৰেশ্বৰ ৰাজবংশী, তেখেতৰ কবিতা পঢ়ি মোৰ বৰ ভাল লাগে। মোৰ ঘৰলৈ মাজে সময়ে আহে। তাৰপিছতে আছে আমাৰ বিয়োগ, মোৰ বোৱাৰীৰ দেউতা, অৱসৰপ্ৰাপ্ত শিক্ষক। অলপতে এখন কিতাপ তেখেতৰ ৰচিত কিতাপ এখনো উন্মোচিত হৈছে। আনহাতে আৰু এখন কবিতা কিতাপ লিখি আছে, সেইখনো অক্টোবৰ মানত উন্মোচিত হ'ব। তাৰ বাবে আমি গৌৰৱবোধ কৰোঁ। তাৰপিছতে শিক্ষা বিভাগৰেই এজন আমাৰ এই অঞ্চলৰেই উদীয়মান শিক্ষা বিষয়া, তেখেতে আমাৰ মাজত উপস্থিত আছে। তেখেতলৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুমূলীয়া সময় কটোৱাই আমাৰ মাজত উপস্থিত হৈছে। লগতে মোৰ বন্ধুবৰ্গ মহেশ্বৰ ৰাজবংশী, 391 নম্বৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। তেওঁলৈও নামবিলাক অৱশ্যে মই পাহৰি যাওঁ, তেখেতলৈও ধন্যবাদ থাকিল। তাৰপিছতে মাকনি ৰাজবংশী, কবিতা চহৰীয়া, আমাৰ দুয়োজনেই গানৰ সম্পূৰ্ণভাৱে সহযোগ কৰা ব্যক্তি, দুয়োজনে একেলগতেই আছে। প্ৰত্যেকখিনি ব্যক্তিলৈয়ে মোৰ আন্তৰিক শুভেচ্ছা থাকিল। প্ৰত্যেকখিনি ব্যক্তিয়েই আজি আমাৰ ঘৰত উপস্থিত হৈ যি এটা বদান্যতা দেখুৱালে, তাৰ বাবে মই নিশ্চয় গৌৰৱান্বিত। মই আশা কৰিম ভগৱানে এনেধৰণে এখন সমাজ গোটাই এনেধৰণে আমি লগ হ'ব পাৰিম, এইটো এটা মই ভগৱানৰ ওচৰত কামনা কৰোঁ। এইটোৱে আমাৰ সৌভাগ্য বুলি ধৰি ল'ম। আজি আমাৰ এই উন্মোচনী সভাত যিসকল জ্ঞানী গুণী ব্যক্তিয়ে আহি সহযোগ কৰিলে, সকলোখিনিলৈয়ে মই ওলগ জনাইছোঁ, কলেজৰ ফালে আগবঢ়াইছোঁ। লগতে আমাৰ কেইবাজনীও মহিলাই আমাক অৱশ্যে সহায় কৰি আছে, বৰ্তমানো কৰি আছে। তেওঁলোকলৈও মোৰ ধন্যবাদ থাকিল। এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰিলোঁ। আমি সন্মানীয় গোপাল ৰাজবংশী দেৱক আদৰণি ভাষণ আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আসন গ্ৰহণ কৰিব অনুৰোধ জনাইছোঁ। মাননীয় আজি অনুষ্ঠানত উপস্থিত থকা সন্মানীয় ব্যক্তিসকল,
আপোনালোক আটাইৰে জ্ঞাত যে এটি গীত উন্মোচন হ'ব খালৈতে হেৰালে বিলৰে চেঙেলি শীৰ্ষক এটি ব্যতিক্ৰমী গীত আৰু সুৰ কৰিছে একেবাৰে আমাৰ এগৰাকী উদীয়মান ডেকা ইমন কল্যাণ লিৰিক্সো কৰিছে তেখেতে সঁচাকৈ আমি গৌৰৱান্বিত তেনেকুৱা এটা ক্ষণত আমি উপস্থিত হৈছোঁ এতিয়া আপোনালোকৰ মাজত এটি গীত পৰিৱেশন কৰিবৰ বাবে ইয়াত কাৰ্যক্ৰমণিকাত সন্নিৱিষ্ট কৰিছে আৰু অৱশ্যে গীতটি কোনে পৰিৱেশন কৰিব নামটো দিয়া হোৱা নাই আমাৰ বাইদেৱে শোভনা বাইদেৱে আমাৰ গীতটি আটাইকে শুনাব বাইদেউ গীত শুনি থাকোঁ আৰু বাইদেউৰ পৰিয়ালটো সংগীতৰ লগতে জড়িত বাইদেউসকল আমাৰ কিশোৰী বাইদেউক আমি পাই থাকোঁ তেখেতে মংগলত অনুষ্ঠান কৰি থাকে এখন সংগীতৰ বিদ্যালয় আছে আৰু তেখেতসকলৰ গোটেই পৰিয়ালটোতে এটা সংগীতৰ চৰ্চা এটা বৰ সুন্দৰ পৰিৱেশ এটা আছে বিনন্দ কুমাৰ শইকীয়া তেখেত বিধায়ক হৈ সংগীত চৰ্চা কৰে গতিকে এই ক্ষেত্ৰত এটা সুন্দৰ পৰিৱেশ এটা আছে আৰু সেইখন ঘৰৰ পৰাই বাইদেউৰ পৰা গীত শুনিব পাম আমি বাইদেউ গীতটি পৰিৱেশন কৰিবৰ অনুৰোধ জনাইছোঁ हेलो हेलो প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিলৈ মই নমস্কাৰ জনাইছোঁ মই গাবলৈ লোৱা গীতটি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৰচিত আৰু সুৰাৰোপিত এটি গীত হৰতৰ সেৱাৰী নতুন নিয়াৰে শুভ্ৰ কিবা ছবি আঁকে হৰতৰ সেৱালী নতুন নিয়াৰে শুভ্ৰ কিবা কুলাদাৰৰ পতাকা উৰুৱাই কুলাদাৰৰ পতাকা উৰুৱাই মুকুতিৰ গীত গাই হাৰালি যাকে মুকুতিৰ গীত গাই হাৰালি যাকে হৰতৰ সেৱালী
বিচাৰা দেখিবা বিন্দুতে সিন্ধু থাকে দেখিবা বিন্দুতে সিন্ধু থাকে ভাৰতৰ শেৱালি ভাৰতৰ সৰাপাত কিয় বুটলিম ৰিক্ত ৰিক্ত মন কিয় আদৰিম ভাৰতৰ সৰাপাত কিয় বুটলিম ৰিক্ত ৰিক্ত মন কিয় আদৰিম বন্ধ বন্ধ সীমা কিমান সহিম বন্ধ বন্ধ সীমা কিমান সহিম মুগ্ধ মুগ্ধ মই আকাশ দেখি স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে দেখি মুগ্ধ মুগ্ধ মই আকাশ দেখি স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে দেখি মুক্ত মুক্ত কহুৱাৰ নাচোনে মুক্ত মুক্ত কহুৱাৰ নাচোনে হহুৱাই নিৰাশাৰ ফাকে ফাকে হহুৱাই নিৰাশাৰ ফাকে ফাকে ভাৰতৰ শেৱালি নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে শুকুলা দৰত পতাকা উৰুৱাই মুকুতিৰ গীত গাই হাৰালি থাকে মুকুতিৰ গীত গাই হাৰালি থাকে ভাৰতৰ শেৱালি এটি সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে আমি বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ আমোদজনক গীতেৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই আমাৰ মন প্ৰাণ চুই যোৱা আৰু বাইদেউ যিটো গীত গালে ইমান সহজ গীত নহয় অতি জটিল গীত এটা বৰ সুন্দৰকৈ পৰিৱেশন কৰিছে সঁচাই আমি বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে আমাৰ কাৰ্যসূচী আছে আমন্ত্ৰিত অতিথিসকলৰ দুআষাৰ আমন্ত্ৰিত অতিথিসকলৰ ভিতৰত মই প্ৰথমতে আমন্ত্ৰিত অতিথি হিচাপে মাননীয় বলেন নাথ তেখেত আমাৰ পদ্মাজা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিলে মই তেখেতৰ হাততে মাইক্ৰফোনটো তুলি দিছোঁ আমি সকলোৱে নিশ্চয় এটা কথা কৈছোঁ বৰ দীঘলীয়াকৈ আমি ভাষণ নিদিওঁ আপোনালোকে গম পাইছে বৰ গৌৰৱ গতিকে মই অনুৰোধ কৰিছোঁ আজি এই গীত উন্মোচনী সভাত উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজ বিশিষ্ট ব্যক্তিসকল বিশেষকৈ আজি গীত উন্মোচক মাননীয় গণশিল্পী ৰাজবংশীদেৱ সকলোকে আমি ৰঙালী বিহুৰ পলক জনাইছোঁ অহা বছৰটো সকলোৰে শুভ হওক এয়া কামনা কৰিছোঁ এতিয়া ডলি কুমাৰ মোৰ বহুদিনৰ চিনাকি নহয় আমাৰ ঘৰলৈ গৈছিল আমাৰ ল'ৰা অনিৰ্বাণে তাতে তেওঁ গান মিউজিক কৰিছে ইয়াৰ আগতেও কৰিছিল মই গানটো শুনিছোঁ কণ্ঠ ধুনীয়া খুব ভাল এগৰাকী গায়িকা এই গীতটো ৰচনা কৰিছে ইমন কল্যাণ এগৰাকী আমাৰ অঞ্চলৰ ভাল শিল্পী তেওঁ গীত নিজে ৰচনা কৰি নিজে সুৰ দিয়ে নিজে গায়ক হয় তেওঁ গাইছে বহুত গান ইউটিউবতো দিছে ভাল হৈছে গতিকে
আজি যিটো গান ইয়াতে আজি উন্মোচন হ'ব আৰু শুনিব নিশ্চয় চবৰে এটা যিটো প্ৰচেষ্টা আজি দলিয়া পৰিছে খুব সুন্দৰ প্ৰচেষ্টা তেওঁৰ উজ্জ্বল ভৱিষ্যত আছে আৰু তেখেতৰ দেউতাকো আছে ইয়াতে মই গম পাইছোঁ ইয়াতে তাত থাকোঁতেও গীত পৰিৱেশন কৰিছিল এনেকুৱা ৰেকৰ্ডিং হোৱা নাছিল এতিয়া আশা ৰাখিছোঁ এই গীতটোৰ জৰিয়তে এগৰাকী শিল্পী হিচাপে তেওঁ আমাৰ অঞ্চলত তথা গোটেই অসমত প্ৰতিষ্ঠান লাভ কৰিবলৈ সক্ষম হ'ব এইখিনিকে কৈ পুনৰবাৰ সকলোকে শুভেচ্ছা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জনাইছোঁ সন্মানীয় ছাৰলৈ এবাৰ মই মাইক্ৰফোন হাতত তুলি দিব বিচাৰিছোঁ আমাৰ আন্ধেৰিকাত সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক এগৰাকী শিক্ষক কল্যাণ ৰাজবংশীদেৱলৈ শ্ৰদ্ধাৰ গোপাল ৰাজবংশীদেৱৰ গৃহত উপস্থিত হোৱা সন্মানীয় সুধীমণ্ডলী আজি গীতৰ উন্মোচক মাননীয় হৰিচৰণ ৰাজবংশী আজি আমাৰ এই শুভ অনুষ্ঠানত সকলোকে লগ পাই মই ৰঙালী বিহুৰ লগ জনাইছোঁ সকলোলৈকে লগতে আমাৰ এই গৃহস্থৰ মাননীয় গোপাল ৰাজবংশীদেৱক আমি সেৱা প্ৰণাম জনাইছোঁ তেখেতক আমি সাহিত্য সভাৰ যোগেদিয়ে তেখেতৰ সৈতে চিনাকি প্ৰথম চিনাকি তেখেতৰ ঘৰত আমি এখন সাহিত্য সভাৰ অনুষ্ঠান পাতিছিলোঁ সেই অনুষ্ঠানখনিৰ নাম আছিল বাঁহী বসুন পুথিভঁৰাল নামৰ এটি পুথিভঁৰাল সাহিত্য সভাৰ উন্মোচন কৰিছিলোঁ তেতিয়াৰ পৰাই তেখেতৰ সৈতে আমি এটা সুহিত সম্পৰ্কৰ সৃষ্টি হৈছে আৰু এই সম্পৰ্ক অবিৰতভাৱে চলি থাকিব আৰু তেখেতৰ বোৱাৰী দলিৰাণী কুমাৰ যি গীতৰ এখনি আজি উন্মোচন অনুষ্ঠান আছে সেই অনুষ্ঠানৰ মই শুভকামনা জনাইছোঁ আৰু সেই গীতে যাতে প্ৰতিজনৰ হৃদয় চুই যায় এক আনন্দৰ সলনি সৃষ্টি কৰে তাকে কামনা কৰি মই ক'বলৈ সামৰি মাৰিছোঁ আমি সন্মানীয় কল্যাণ ৰাজবংশীদেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে অনুভৱ ব্যক্ত কৰিলে এইবাৰ আমি আগবাঢ়িব বিচাৰিছোঁ যিগৰাকী দলিৰাণী কুমাৰ তেখেতৰ পিতৃ তেখেতৰ অৰসত জন্ম পোৱা আৰু তেখেতে আমাৰ দলিৰাণী কুমাৰক এই ধৰণে আমি আজি এইটো ৰূপত দিয়াৰ ক্ষেত্ৰত সেইগৰাকী ব্যক্তি সন্মানীয় তেখেতৰ পিতৃ আমাৰ মাজত উপস্থিত আছে মই তেখেতৰ পৰা বিশেষকৈ আমি এতিয়াৰ দলিৰাণী কুমাৰ সকলোৱে চিনি পাইছোঁ আমাৰ অঞ্চলৰ বোৱাৰী হিচাপে সৰুকালীৰ কথা অকণমান আমি জানিব বিচাৰিম ক'ত কেনেকৈ গীত পৰিৱেশন কৰিছিল কোনে শিকাইছিল এইখিনি কথা আপোনাৰ পৰা মূলতঃ আমি জানিব বিচাৰিম আজি যিটো হালধি হালে বিলৰাইছিল এটা গীত কৰি যিটো স্ৰষ্টা মই তেওঁক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যিটো লিৰিক্স এইটো আনকমন বস্তু আনকমন সেইটোৱে আটাইতকৈ আকৃষ্ট কৰা সংগীতটোৱে আকৃষ্ট কৰাৰ যিটো শীৰ্ষত যিটো লাইন দিছে সেইটোৱে এটা আনকমন ফেক্টৰ বুলি মই কৈছোঁ যেন শ্ৰদ্ধাৰ আদিৰ উন্মোচক ৰাজবংশী ডাঙৰীয়া মই প্ৰত্যেককে নাম সহকাৰে নকওঁ আমাৰ ঘোষকাৰে ইতিমধ্যে কৈছে চমু কৰিবলৈ কৈছে যে সুধীবৃন্দ ইয়াত গুণী গিনি সুধীবৃন্দ আৰু আজি এই পৰিয়ালৰ য'ত আমাৰ অনুষ্ঠান অনুষ্ঠিত হৈছে সেই পৰিয়ালৰ মুৰব্বীৰ সৈতে পৰিয়ালবৰ্গ আচলতে মোৰ আজি খুব আনন্দ লাগিছে এইকাৰণে যে ঘোষকে কৈছে যে সৰুকালি দলিৰাণীয়ে কি কৰিছে কেনেকুৱাকৈ সংগীত চৰ্চা কৰিছিল মই যদি কওঁ যে আমাৰ গোটেই পৰিয়ালটো এটা সাংস্কৃতিবান পৰিয়াল আমি এনেকৈ চোতালত বহোঁ আমাৰ প্ৰতিজন পৰিয়ালে বহোঁ হাৰমনিয়াম আছে তবলা আছে আমাৰ প্ৰতিজনেই কিন্তু সংগত কৰে অৱশ্যে আপোনালোকক কওঁ আমি ক্লাছিকেলি নহয় সংগীতৰ প্ৰতি ৰাপ আছে আমি অ আখৰ মাজেদি আমি
প্ৰতিটো পৰিয়াল গোটেইকেইজনে আমি মোৰ মিছেছ, মোৰ ডাঙৰ ল'ৰা, সৰু ল'ৰা তবলা বজায়, ডাঙৰ ল'ৰা গীত গায়, দলি ৰাণীয়ে গীত গায়, মাকেও গীত গাইছে। ইয়াতে দিছে উত্তৰা কুমাৰ আৰু মাতৃ হ'ল তেওঁ গীত গাইছিল আৰু মাতৃয়ে গীত গাইছিল আমাৰ দলি ৰাণী কুমাৰক। সৰুতে মাতটো নুফুটে, সৰু দুই এটা বিলতে হালিতে এনেকুৱাকৈ গায়। বিলতে হালিছে আৰম্ভ কৰে। এই তাৰ পৰাই দলি ৰাণীৰ গীতৰ যাত্ৰা আৰম্ভ হৈছিল। হাইস্কুল কলেজত কম্পিটিশ্যন কৰিছিল। এই কম্পিটিশ্যনবিলাকত হাইস্কুলত বিশেষকৈ ময়ে মিউজিক ইনচাৰ্জ আছিলোঁ। সেইখন স্কুলতে আকৌ দলি ৰাণীও অধ্যয়ন কৰিছিল। তাতে গীতৰ যিটো চৰ্চা এই হাইস্কুলতে আৰম্ভ হৈছিল আৰু তাৰ পৰা প্ৰতিযোগিতামূলকভাৱে তেওঁ শ্ৰেষ্ঠ গায়িকাৰ সন্মানো পাইছিল সেই অঞ্চলত। গতিকে এনেকুৱাকৈ মই আমাৰ দলি ৰাণীৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল। কিন্তু মই আচৰিত হৈছোঁ যে এখন ব্যস্ততাপূৰ্ণ ঘৰৰ গৃহিণী আৰু এগৰাকী অধিবক্তা, এটা দুটা খাপ নোখোৱা কথা, এগৰাকী অধিবক্তা আৰু এখন ঘৰৰ ডাঙৰ বোৱাৰী, এই যিটো প্ৰক্ৰিয়াৰ মাজত যিটো সংগীত চৰ্চা কৰিব পাৰিছে সেইটো কিন্তু আটাইতকৈ কৃতিত্বপূৰ্ণ কথা। সেইকাৰণে যে ইমান জটিল এটা পৰিৱেশৰ মাজত থাকি সংগীতক যেতিয়া বাদ দিয়া নাই, তেতিয়াহ'লে সেইটোৱে সংগীত চৰ্চা, সেইটোৱে সংস্কৃতি। গতিকে মই দীঘলীয়া কথা নকওঁ। যে নহওক, মই আজি পিতৃ হিচাপে এটি গীত উন্মোচন হৈছে। ইয়াৰ লগত জড়িত টেকনিচিয়ানসকল যিসকলে যি ইমান নাথে সংগীতৰ লিৰিক দিছে, সুৰ দিছে, প্ৰত্যেকলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পিতৃ হিচাপে দলি ৰাণী। লগতে এই ঘৰৰ প্ৰতিজন বিয়কে ধৰি গোটেই তেওঁৰ স্বামী সকলোৱে যি এটা সুযোগ দিছে, এই সুযোগটো যদি নিদিলেহেঁতেন দলি ৰাণীয়ে হয়তো তেওঁৰ যিটো সংগীত চৰ্চা সেইটো কৰিব নোৱাৰিলেহেঁতেন। গতিকে ঘৰখনৰ এটা সংগীতৰ প্ৰতি বা সংস্কৃতিৰ প্ৰতি, সাহিত্যৰ প্ৰতি যথেষ্ট অনুৰাগ আছে। গতিকে এখন সুস্থ যদি ঘৰ নাথাকে, কৈছে সকলোৰে যে ঘৰখনে শিক্ষাৰ কঠীয়াতলী, ঘৰখনে হ'ল শিক্ষাৰ সকলো শিক্ষা সংস্কৃতিৰ কঠীয়াতলী। গতিকে ইয়াতে অংকুৰিত হয়, প্ৰতিভাৰ অংকুৰণ ঘটে। গতিকে এই প্ৰতিভাৰ অংকুৰণ এই পৰিয়ালতে হৈছে। তাৰ কাৰণে মই পৰিয়ালকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে সুধি সমাজে আগবঢ়াই দিয়াৰ ক্ষেত্ৰত যিখিনি অনুপ্ৰেৰণা যোগাইছে প্ৰত্যেকলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত সদৌতি ৰাইজলৈ নতুন অসমীয়া বৰ্ষৰ মই ৰঙালী বিহুৰ শুভেচ্ছা আৰু ওলগ যাচিছোঁ। এইখিনিকে কৈ আপোনালোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অৱশ্যে এটা কথা ইয়াৰ মাজত ক'ব লাগিব, মই ইয়াৰ পৰা যাই এটা সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰিব লাগিব। গতিকে মই যথেষ্ট দেৰি হৈছে, যাই পাওঁতে আৰু মোৰ 2 ঘণ্টা লাগিব। গতিকে মই আপোনালোকৰ পৰা এই জগতে বিদায় মাগিছোঁ। আপোনালোকৰ পৰা মই বেছি সময় ইয়াত নাথাকিম, থাকিব পাৰিলে মোৰ ভাল লাগিলহেঁতেন, কিন্তু মই কথা দি থৈছোঁ মই যাম বুলি। গতিকে মই এই সুযোগতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ আৰু আপোনালোকক শেষত ৰঙালী বিহুৰ প্ৰণাম যাচি, শ্ৰদ্ধা যাচি মই মোৰ বক্তব্য সামৰণি দিছোঁ। ধন্যবাদ। আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখন সংস্কৃতিবান ঘৰৰ জীয়ৰী হৈ আহি সংস্কৃতিবান ঘৰৰে তেখেত বোৱাৰী হ'ল আৰু এই এনেকুৱা ঘৰ এখনত তেখেত বোৱাৰী হোৱাৰ বাবে পুনৰ তেখেত উজ্বলি উঠিলে। আচলতে এইটো এটা সৌভাগ্যৰ কথা। আপুনি পিতৃ হিচাপে কি হয়, আমাৰ বহুতৰে ছোৱালীকালত বহুখিনি প্ৰতিভা থাকে, শেষত যেতিয়া বোৱাৰী হৈ আহে, যেতিয়া নিজৰ কামত ব্যস্ত হ'ব লগা হয়, ঘৰ চম্ভালিব লগা হয়, অন্যান্য চাকৰি বাকৰি আছেই, তেতিয়া নিজৰ যিসমূহ আমাৰ প্ৰতিভা আছিলে সেইসমূহ প্ৰায় বিলুপ্ত হ'ব খোজে। গতিকে তেনে ক্ষেত্ৰত তেখেতৰ এই প্ৰতিভাক অৱধাৰিতভাৱে যে আগুৱাই নিবৰ কাৰণে এই ঘৰখনে তেখেতক অনুপ্ৰেৰণা যোগাইছে। সঁচাই ঘৰৰ আটাইৰে পৰিয়ালবৰ্গ, স্বামী আৰু তেখেতৰ সহকাৰী গোটেই পৰিয়াল সঁচাকৈ ধন্য আজি। সেইকাৰণে তেখেতে কৈছে বিলতে হালিছে আৰম্ভ হৈছে আৰু আজি হৈছে বিলৰে চেঙেলি। গতিকে আমাৰ
বটো বাদ দিয়া নাই, গতিকে ব আছে, গতিকে আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ আমাৰ মাজত আছে আমাৰ আন্ধেৰিঘাট সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক উপসভাপতি আমাৰ হৰেশ্বৰ ৰাজবংশী, তেখেতৰ মনৰ দুখ শুনিম। তাৰ পাক মুহূৰ্তত আমাৰ আন্ধেৰিঘাট হাইস্কুলৰ বৰ্তমানৰ প্ৰধান শিক্ষক বীৰেন ৰাজবংশীদেৱ আছে। আমি তেখেতক দলিয়ানী কুমাৰক এখন গামোচাৰে আদৰিব অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন সংগীপ্ৰেমী ৰাইজ, খালতে হেৰালে মিলাৰে চেঙালী, এই গীতটি আজি পৰিৱেশন হ'ব, মুকলি হ'ব। জয় জয়তে গীতিকাৰ আৰু গায়িকাক আমি বহুত বহুত শুভেচ্ছা থাকিম। মই আহিয়ে চাইছোঁ খালতে হেৰালে বিলৰে চেঙেলী, মোৰ এটা অনুভৱ হৈছে বিলৰ পৰা চেঙেলী মাছ ধৰি আমি খালত খালোঁ, কিন্তু তাৰ পৰাই নাইকিয়া হ'ল। এইটো বৰ হাঁহি উঠা কথা যদিও ইয়াত বহুত বহুত তাৎপৰ্য আছে। এইখিনি কৈয়ে আমি বহুত বহুত শুভেচ্ছাৰে আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় হৰেশ্বৰ ৰাজবংশীদেৱলৈ। আমাৰ মাজত উপস্থিত আছে এগৰাকী শিক্ষক, সমাজসেৱক, তেখেত গুণেন কলিতা, আমাৰ আটাই শ্ৰদ্ধাৰ। আমি তেখেতক আজি অনুষ্ঠানত পাই আমি সদায় গৌৰৱান্বিত। আমি তেখেতক মনৰ অনুভৱ ব্যক্ত কৰিবৰ বাবে মাইক্ৰফোনটো হাতত তুলি দিছোঁ মই। নমস্কাৰ। খালৈতে হেৰালে বিলৰে চেঙেলী শীৰ্ষক গীত উন্মোচক মহোদয়, এই উন্মোচনী অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ ব্যক্তিসকল, আপোনালোক আটাইলৈ পোনপ্ৰথমে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। এই ঘৰখনৰ লগত মোৰ বহুদিনৰ চিনাকি নহয় যদিও এতিয়া খুব একাত্ম। তঞ্জিত ৰাজবংশী মোৰ জিলাৰ শিক্ষা বিষয়া। সেই সূত্ৰে তেখেতে এদিন মোক লগ পাই ঘৰত এটা মেডিচিন দিব ক'লে। মই আহি তেখেতৰ দেউতাকক লগত কথা পাতিলোঁ। সেই দিন ধৰি এখেতৰ লগত মানে যথেষ্ট আত্মীয়তা, সেইদিনা যথেষ্ট ভাল লাগিছিলে। এখেতৰ যিখিনি কথা বাৰ্তা আচৰণ বা এখেতৰ পৰা যিখিনি কথা গম পালোঁ, এখেত সাহিত্যৰ লগত জড়িত, সংস্কৃতিৰ লগত জড়িত, বা ঘৰত আজৰি সময়ত কৰি থকা কামবোৰ যথেষ্ট ভাল লাগিছিলে। তাৰপিছত দলিয়ানী বাইদেউক লগ পালোঁ দুখনমান সভাত, তেখেতে গীত পৰিৱেশন কৰিছিলে। খটৰা সত্ৰৰ অনুষ্ঠান এটাত ময়ো তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ। গীতবোৰ যথেষ্ট ভাল লাগে। তাৰপিছত প্ৰায়ে লগ পাই থাকোঁ ফেচবুকৰ মজিয়াত, ধুনীয়া ধুনীয়া গীতবোৰ দি থাকে, শুনো, সময় পালে শুনি থাকোঁ, ভাল লাগে। এটা ভাল লাগিছে বুলি কমেণ্ট এটা দি দিওঁ। তাৰপিছত সিদিনা ছাৰে ক'লে বোলে এটা অনুষ্ঠান হ'ব, গীত এটা উন্মোচন হ'ব। মোৰ যথেষ্ট ভাল লাগি গ'ল। সাহিত্য সংস্কৃতিৰ অনুষ্ঠানবোৰত পৰাপক্ষত নোযোৱাকৈ নাথাকোঁ, ভাল লাগে অনুষ্ঠানবোৰ। ভাতৃপ্ৰতিম ইমন কল্যাণলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ সেই আশাৰে বাট চালোঁ। সদস্যসকল, আজিৰ অনুষ্ঠানৰ মুখ দুষাৰ ক'ব দিয়াৰ কাৰণে আমাৰ শোষক বা আমাৰ পৰিয়ালক আমাৰ তৰফৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সদস্যসকল, আজিৰ জয়যাত্ৰা সুবিশাল হওক। আমাৰ অসমৰ চুকে কোণে এয়া দলিৰাণীৰ গীতৰ শৰাই বা গীতৰ ভৰক জাগৰণ হওক, সকলোৰে আত্মাত লিপ্ত হওক। আমাৰ যেনেকৈ ভূপেন দাই গীত গায়ে সৰ্বোচ্চ সন্মান লাভ কৰিছে, ঠিক তেনেকৈ সেই সপোনটো ৰচক, এই আশাৰে বাট চালোঁ। ধন্যবাদ। আমি মাননীয় ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংসাৰ মৰুভূমিত গানেই সৰোবৰ, আহক এটি গীতৰ আমোদ লওঁ আমি। এই গীতটি পৰিৱেশন কৰিব লাচিত ডেকাদেৱে।
এজৰ টোপাল চকুলো ওলাল নয়নৰ পাহি ফালি পুলিজাৰ চাকি জালিলে দীপালি বুকুৰ গুৰি জালি পাৰতে সাজিলে স্মৃতিৰ দেউল প্ৰেমৰ সুৰভি ঢালি স্বামীকো তৰিলে দেখকো ৰাখিলে নিজকে দিলে বুলি জয়ী দেউলৰ শিলত বোলালে সোণৰ গৰিমা বন আজিও পুলিয়ে কলচীত বহি তোলে বিননিৰ ৰোল জয়া নাই অসমীয়াৰ চেনেহৰ যি অতি জয় মতি নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই ধন্যবাদ এটি কালজয়ী গীত উপহাৰ দিলে আমাক বাবে আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই কাৰ্যসূচী আছিল কাৰ্যসূচীত আমি চমুৱাব বিচাৰিছোঁ অকণমান মানুহ যাওঁ কৰিছে সকলোৰে ব্যস্ততা হৈছে সমাজৰ দুআষাৰ বুলি এটা শিতান আছিল আমি গোটেই শিতানটোৱে অকণমান আমি চমু কৰিব বিচাৰিছোঁ কেৱল এই শিতানটোত আমি দুগৰাকী ব্যক্তি দুটা আমি মনৰ অনুভৱ ল'ম এই প্ৰথমটো হৈছে ইমন কল্যাণ শইকীয়া অৰ্থাৎ গীতটো আমাৰ হাতত তুলি দিলে আজি গীতিকাৰ হিচাপে সুৰকাৰ হিচাপে আৰু আজিকালিৰ এই নৱ প্ৰজন্মৰ মাজত কেনেকৈনো ইমান ৰেপ ছং গায় ডিজে গায় তাৰ মাজতো কেনেকৈ খালৈতে হেৰালে বিনৰে এটা মনোৰঞ্জনৰ উৎস হিচাপে কিন্তু কি হৈ যায় কেতিয়াবা আমি গীত বা সংগীতক অলপ বেলেগ দিশেৰে অলপ বেলেগ ধৰণেৰে চাবলগীয়া হৈ যায় কেতিয়াবা এইটো বস্তু আমাৰ কি হৈ যায় অলপ ব্যৱসায়িক হৈ পৰিছে এতিয়া মোৰ এতিয়াও মনত আছে 3 বছৰ আগত আমি অনিৰ্বাণ আৰু মই এটা অনুষ্ঠানত গৈছিলোঁ মন গীত বুলি তাতে আদিল হুছেইন ছাৰ আমাৰ মেণ্টৰ আছিল তেখেতে কৈছিল যে দুটা ডিফাৰেণ্ট বস্তু আছে মানে আৰ্ট ফৰ দ্য চেক অফ আৰ্ট আৰু আৰ্ট ফৰ দ্য চেক অফ কমাৰ্চ এতিয়া আমি যদিও আৰ্ট ভাল পাওঁ এজন আৰ্টিষ্টৰ ভিতৰত শিল্পী এজনৰ ভিতৰত এটা আৰ্টিষ্টিক ভোগ এটা থাকে যে ভাল কাম এটা কৰিব লাগিব কিন্তু শিল্পী এজনে এইটো বস্তু চাব লাগিব যে মই ঘৰখন কেনেকৈ চলিম বা মই কমাৰ্চিয়েলি কেনেকৈনো আগবাঢ়িম গতিকে শিল্পী হিচাপে যদি আমি প্ৰফেচনেলি আগবাঢ়িব বিচাৰোঁ তেতিয়াহ'লে আমি আৰ্ট ফৰ দ্য চেক অফ কমাৰ্চৰ ফালেও চাব লাগিব কিছু ক্ষেত্ৰত গতিকে এতিয়া বিভিন্ন জনৰা বা বিভিন্ন বেলেগ বেলেগ ধৰণৰ আৰ্টিষ্ট বিভিন্ন বেলেগ বেলেগ ধৰণৰ গান ঠিক দাদাই কোৱাৰ নিচিনাকৈ হিপ হপ ৰেপ ছং বা আপোনাৰ জেজ ব্লুজ বিভিন্ন ধৰণৰ গান আৰু বিভিন্ন ধৰণৰ অডিয়েঞ্চ গতিকে ভাল গীত তেতিয়াহে সৃষ্টি হ'ব যেতিয়া আমি অডিয়েঞ্চ হিচাপে দায়বদ্ধ হ'ম যেতিয়া আমি ভাল গীত শুনিব বিচাৰিম যেতিয়া ভাল গীতৰ শ্ৰোতা হ'ম তেতিয়াহে ভাল গীত সৃষ্টি হ'ব আচলতে আমি বহুত কিছুমান গীতক সমালোচনা কৰা হয় যে এইটো গান কেৱল মাৰ্কেট ল'বৰ কাৰণে কৰা হৈছে এইটো গানৰ মানদণ্ড নিশ্চয় কম বুলি কিন্তু সেই মানদণ্ড কম হোৱা গীতটো কোনে শুনিছে আমিবোৰ ৰেছপনচিবল গতিকে আমি যেতিয়া অডিয়েঞ্চ হিচাপে সজাগ হ'ম তেতিয়া শিল্পীসকলো শিল্পী হিচাপে সজাগ হ'ব তেতিয়া গীতিকাৰ সুৰকাৰো সজাগ হ'ব বা সংগীতৰ লগত জড়িত প্ৰতিগৰাকী মানুহ তেতিয়া সজাগ হ'ব গতিকে মই ভাবোঁ এইটো এটা বেলেগ ধৰণৰ বিৱৰ্তন কেৱল এগৰাকী বা দুগৰাকী মানুহে জড়িত হৈ আনিব নোৱাৰে এখন সমাজ হিচাপে এটা দল হিচাপে আমি কি কৰিব লাগিব এই ক্ষেত্ৰত জড়িত হ'ব লাগিব তেতিয়াহে আমি গোটেই ছিষ্টেমটোত আচলতে এটা সংশোধনী আনিব পাৰিম আৰু তেতিয়াহে কি হ'ব এই বস্তুটো মানে ধ্বংসৰ কৰা হ'লে নাযায় তেতিয়াহে ইয়াৰ মানদণ্ডটো উন্নত হৈ থাকিব গতিকে মোৰ ফালৰ পৰা ক'বলগীয়া এইখিনিয়ে লগতে গীতটোত জড়িত হ'বলৈ পাই গীতটোৰ এটা অংশ হ'বলৈ পাই মই ভাল লাগিছে আচলতে খুব আৰু এই গীতটি আচলতে যিটো প্ৰথম লাইন খালৈতে হেৰালে বিলৰে চেঙেলি এইটো মানে কেনেকুৱা এটা বাতাবৰণক লৈ লিখা হৈছিল যেতিয়া ধৰক মাছ মাৰিবলৈ যায় গাঁৱৰ মহিলা তিৰোতা ছোৱালী বিভিন্ন ধৰণৰ যায় মাছ মাৰিবলৈ যায় তেনেকুৱা চিটুৱেশ্যন এটাত লিখা হৈছিল গতিকে গানটো শুনিলে আপোনালোকে গমেই পাব
গানটো শুনিলে আপোনালোকে গমেই পাব কিয় লিখা হৈছিল বা কি ভাবি লিখা হৈছিল। গতিকে বন্ধু অনিৰ্বাণে খুব ধুনীয়াকৈ সংগীত কৰিছে আৰু বাইদেৱে খুব ধুনীয়াকৈ গাইছে আৰু গীতটি আপোনালোক আটাইয়ে ভাল পাব বুলি মই আশাবাদী। মোৰ ফালৰ পৰা ক'বলগীয়া ইমানে। আটাইলৈ পুনৰ ধন্যবাদ জনাইছোঁ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। ধন্যবাদ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমনলৈ আৰু ইমনৰ পৰা আগলৈও এনেকুৱা ধৰণৰ ব্যতিক্ৰম কাম আমি পাম বুলি আশা কৰিছোঁ। বিশেষকৈ নৱ প্ৰজন্মই আশাবাদী আমি। যি সময়ত সমাজত আমাৰ বিকৃত সংস্কৃতিৰ ক্ষেত্ৰত কিছুমান এটা চাম আগবাঢ়ি গৈছে, তেনে ক্ষেত্ৰত এনেকুৱা প্ৰজন্মই আকৌ সমাজখন ধৰি ৰাখিবৰ বাবেও চেষ্টা কৰিছে। আমি শিপাডালৰ পৰা কেতিয়াও আমি বিচ্ছিন্ন হ'ব নালাগে। মূল শিপাডাল থাকিলেহে কাগজডাল থাকিব। গতিকে সেই শিপাৰ লগত থাকি আমি কাম কৰি যদি যাওঁ তেতিয়াহ'লে আমাৰ সমাজখন আমাৰ প্ৰতি থাকিব। আমি ইয়াৰ পিছতে মই অনিৰ্বাণক আমন্ত্ৰণ জনাইছোঁ। অনিৰ্বাণ মিউজিচিয়ান আছিলে, কেনেকুৱা অনুভৱ অকণমান জানিব বিচাৰিম। নমস্কাৰ সকলোকে। পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে মোৰ এনেকুৱা হৈ গৈছে মানে সংগীতৰ ক্ষেত্ৰখনত লাগি থাকোঁতে অলপমান মানুহৰ মাজত মানুহৰ আগত কথা কোৱাৰ হেৰিটো অলপমান লাজ ভাৱটো অলপ বেছি হৈ গৈছে আজিকালি। আৰু যি নহওক, সংগীতৰ কথাটো হ'ল আচলতে সংস্কৃতি পৰিৱৰ্তনশীল। খালি ই অপসংস্কৃতি নহ'লে হ'ল আৰু মানে যিবিলাক আমি বৰ্তমান দেখা পাই আছোঁ অপসংস্কৃতিৰ দিশে ঢাল খাইছে কিছুমান, যিবিলাক সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে বহুতে বিভিন্ন হেৰি কৰে। তেনেকুৱা ধৰণৰ যাতে নহয় একো, সেইটোৱে আমি চেষ্টা কৰি আছোঁ সদায়। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল মানে যদি আমি শ্ৰোতাৰ মনত এনেকুৱা ধৰণৰ সংগীত সৃষ্টি কৰিও যদি আমি আকৰ্ষণ কৰিব পাৰোঁ, তেতিয়াহ'লে সস্তীয়া কিবা কথাবোৰ অলপমান দি পেলাই আমিনো কিয় তেখেতসকলক মানে বেয়া অভ্যাস এটা গঢ়ি তুলিছোঁ তেখেতসকলৰ মনত। গতিকে সেইটোৱে আমাৰ সদায় চেষ্টা কৰোঁ, সেইটোৱে হ'ব লাগে বুলি ভাবোঁ। যিহেতু আমাৰ গুৰুজনা শংকৰদেৱ মাধৱদেৱ তেখেতসকলে যি বৰগীত সৃষ্টি কৰি থৈ গৈছিল, তাৰ নদী এতিয়াও বৈ আছে। এতিয়াও সেই বৰগীত মানুহৰ মুখে মুখে চৰ্চা হৈ আছে। তেনে ক্ষেত্ৰত মানে মই তোমাক নাপালে মৰি যাম বুলি বুজাই দিয়াৰ কোনো অৰ্থ নাই বুলি কোনো মানে যুক্তি নাই বুলি মই ভাবোঁ। গতিকে তেনেকুৱা ধৰণৰ কিছুমান চিন্তা চৰ্চাতে আমি আগবাঢ়ি আছোঁ বৰ্তমান। আৰু এইষাৰ কথা বাৰু মই বেলেগৰ পৰা শুনিছিলোঁ, সেইকাৰণে মই আপোনাৰ লগত ক'লোঁ। মোৰ বহুত ভাল লাগিছিল এইষাৰ কথা। হয়, গতিকে মোৰ ফালৰ পৰা এইখিনিয়ে বুলি সামৰণি মাৰিছোঁ আৰু। ধন্যবাদ। ধন্যবাদ জনাইছোঁ অনিৰ্বাণলৈ। আগলৈও তেখেতসকলে ভাল কাম কৰক, সমাজক উপহাৰ দিয়ক, আমাৰ শ্ৰোতাসকলক ৰুচি সম্পন্ন গীত উপহাৰ দিয়ক। এতিয়া আমাৰ গীত উন্মোচনৰ দিশে আগবাঢ়িম। তাৰ সাজু হৈ মানে মই কাহিতলী প্ৰাথমিক বিদ্যালয় আটাইকেইটা পৰিয়াল আমাৰ মাজত উপস্থিত আছে। গতিকে স্কুলখনৰ পৰাই যিকোনো এজনক প্ৰতিনিধি হিচাপে মই দুআষাৰ ক'ব অনুৰোধ জনাইছোঁ। বিদ্যালয়খন আটাইকেইটাই আছে আমাৰ মাজত উপস্থিত। যিকোনো এজনক আহিব, পাপৰি আছে তেখেতক আহিব অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ দলিৰাণী কুমাৰ বাইদেউৰ খালৈতে হেৰালে বিলৰে চেঙেলি শীৰ্ষক গীত উন্মোচনী অনুষ্ঠানত উপস্থিত মোৰ শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, প্ৰথমতে মই সকলোকে ৰঙালী বিহু তথা আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দলিৰাণী কুমাৰ বাইদেউৰ লগত মোৰ চিনাকি আজি 3 বছৰ। তেখেত পেছাত অধিবক্তা হৈ তাৰ লগতে শিল্পী হিচাপেও তেখেত আগবাঢ়ি গৈছে, আমি আজি গমেই পালোঁ। গতিকে তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে ভৱিষ্যতলৈ আমাক এনেকুৱা গীত। আপোনাক সকলোকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ বিষয়ে দেউতাই সকলোখিনি কৈয়ে গৈছে, কিন্তু বহুতৰে মানে বিয়াৰ পিছত গেপ হৈ যায় তাক। কিন্তু মই যিখন ঘৰত বিয়া হৈ আহিছোঁ, ইয়াৰ মা দেউতা, মোৰ ভাগিন বন্দিতা, মোৰ ইউটিউব চেনেলো আছে, তাই বহুত ছাপোৰ্ট কৰে মোক।
চ' মই এনেকৈ আগবাঢ়ি গৈছিলোঁ মই বিভিন্ন অৰ্থনীতিতে মোৰ সংগীতৰ প্ৰথম গুৰু আছিল মোৰ মা তেখেত ঢুকালে আৰু তেখেতৰ স্মৃতিতে মই উলিয়াবলৈ চেষ্টা কৰিছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাইটি অনিৰ্বাণ ইমন আৰু মোৰ এই গোটেই যোগাযোগটো কৰি দিছিলে মোৰ বা চুমনা বা তেওঁ পেছাত এগৰাকী অধিবক্তা মোৰো এঠাইত এতিয়া মঞ্চ উদ্বোধন কৰিব লাগিব গতিকে সময়টো খুব চাকৰ এই 6টা বছৰে মোক মাতিছে মই তাত যাব লাগিব গতিকে মই আমাৰ এই শিল্পী দলিয়াৰাণী কুমাৰক মই খুব ভাল লাগিছে এইকাৰণে মই কিছুদিন আগতে তেওঁৰ লগত মই চিনাকি হৈছিলোঁ গীত শুনিছিলোঁ আলোচনা কৰিছিলোঁ গীতৰ বিষয়ে কিন্তু আজি এই গীতটো উন্মোচন কৰিবলৈ পাই মোৰো ভাল লাগিছে গতিকে এটা কথা এইবিলাক এতিয়া কিছু অলপমান ব্ৰডকৈ ৰাখি থৈছে তাৰমানে परम ब्रह्म दीपज्योति जनार्दन दीपज्योति हरे पापम ब्रह्मादीपं नमस्ते शुभं कृत्यं कल्याणं आदित्यं धनसम्पदा शत्रुबुद्धि विनाशाय दीपज्योतिर्नमस्ते दीपः ज्योतिर्नमस्ते गुरुर्ब्रह्मा गुरुर्विष्णु गुरुदेवः महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरवे नमः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् বন্ধু বান্ধৱীসকল মই সম্পূৰ্ণ অনুষ্ঠানটি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ খালৈতে হেৰালে বিলৰে চেঙেলী শীৰ্ষক গীতটিৰ উন্মোচনী অনুষ্ঠানটি মোৰ জীৱনৰ প্ৰথম বাণীবন্ধন কৰা গীত কেনেকুৱা লাগিলে ভিডিঅ'টি চাই কমেণ্ট কৰি জনাব আৰু যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে আৰু গীতটি আপোনালোকে শুনিলেনে যদি শুনা নাই এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি থ'ম আৰু গীতটি আপলোড কৰা হৈছে মোৰ পুৰণি চেনেল যিটো ছিংগিং চেনেল আছে দলিৰাণী কুমাৰৰ তাতে মই আপলোড কৰিছোঁ গীতটো যদি শুনা নাই নিশ্চয় শুনিব আৰু যদি শুনিছে সেয়াও জনাব কেনেকুৱা লাগিছে আৰু শ্বেয়াৰ কৰি দিব যাতে মই উৎসাহ পাওঁ নতুন নতুন কাম কৰিবলৈ গতিকে আজিলৈ আহিছোঁ পুনৰ উপস্থিত হ'ম মই এটা ভিডিঅ'ৰ সৈতে টিল দেন টেক কেয়াৰ বাই বাই এণ্ড থেংকছ ফৰ ইয়ৰ টাইম